গৰমত আপোনাৰ অঞ্চলত বিদ্যুৎ নাই নেকি? উৎকট গৰমত ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। ঘৰতে বহি আপুনি এটা ফোন কলৰ জৰিয়তে বিদ্যুৎ লাভ কৰিব পাৰিব। ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে ফোন নম্বৰ। এটা ফোন কলৰ জৰিয়তে ঘৰতে বহি আপোনাৰ বিভিন্ন সমস্যাৰ সমাধান কৰিব পাৰিব। আপোনাৰো অঞ্চলত কাৰেণ্ট নাই নেকি? উৎকট গৰমত ৰাজ্যৰ লাখ লাখ মানুহৰ বাবে আহি পৰিছে এক ডাঙৰ খবৰ। বিদ্যুৎ বিভাগে জাৰি কৰিছে এক ফোন নম্বৰ। আপোনাৰ যিকোনো সমস্যাৰ অভিযোগ দিব পাৰিব এইখন নম্বৰত। এটা ফোন কৰক সমস্যা সমাধান। নম্বৰটো হৈছে 1912। ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে এক বিশেষ ফোন নম্বৰ, যাৰ জৰিয়তে আপুনি ঘৰতে বহি অভিযোগ কৰিব পাৰিব। এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। হোৱাটছএপ নম্বৰটো হৈছে 7579996666। ৰাজ্যৰ বিদ্যুৎ বিভাগে মুকলি কৰিছে এক ফোন নম্বৰ, যাৰ জৰিয়তে আপুনি ঘৰতে বহি যিকোনো সমস্যাৰ সমাধান কৰিব পাৰিব, কেৱল এটা ফোনৰ জৰিয়তে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, কমেণ্ট আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।